কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা 9টা আছে, যিকেইটা বিধানসভা সমষ্টি আছে, সেই বিধানসভা সমষ্টিৰ সভাপতি সম্পাদকসকলৰ লগত অসম গণ পৰিষদ দলৰ আমি এক বৈঠকত মিলিত হ'লোঁ। আমি পূৰ্বতেই নিৰ্দেশ দিছিলোঁ যে আগন্তুক নিৰ্বাচনত মিত্ৰ দলৰ UPPL প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে আপোনালোকে ক্ষিপ্ৰতাৰে কাম কাজবোৰ কৰিব লাগে, জনসংযোগ বৃদ্ধি কৰিব লাগে। কিবা দিনকেইটাত কিখিনি কৰিছে নকৰিছে আমি খবৰ ল'লোঁ আৰু কিছুমান কামৰ দায়িত্ব তেখেতসকলৰ ওপৰত অৰ্পণ কৰিলোঁ। আৰু এই সভাখন UPPL অধ্যক্ষ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ঘৰতেই হৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো তেখেতসকলৰ মনৰ কথাবোৰ আমি আলোচনা কৰিলোঁ। অহা দিনবিলাকত আমি কেনেধৰণে ঐক্যবদ্ধভাৱে আমি কাম কৰিম সেই সম্পৰ্কত। আপোনালোকে জানে যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ এই সমষ্টিৰ প্ৰাৰ্থী। আমি আশা কৰিছোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত এই সমষ্টিৰ পৰা জয়ী হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলে নিশ্চিতভাৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। তাৰ কাৰণে যৌথভাৱে ইতিমধ্যে প্ৰতিটো বিধানসভা সমষ্টিত কাম কাজবিলাক চলি থকাৰ কথা আমাৰ দলৰ বিভিন্ন সাংগঠনিক স্তৰৰ কৰ্মকৰ্তাসকলে আমাক অৱগত কৰিছে। আমি নিশ্চিত যে এই সমষ্টিত বিপুল ভোটত আমি বিৰোধী দলক পৰাস্ত কৰি পেলাই আমি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম। নৱকৰণীয়া আৰু তেওঁলোকে যিহেতু ইতিমধ্যে তেওঁলোকৰ প্ৰচাৰৰ খুব জোৰদাৰ হৈছে, তেওঁলোকে দাবী কৰিছে এইবাৰ প্ৰথম কথা হ'ল যে এটা সময়ত কোকৰাঝাৰত কি অৱস্থা আছিল, ইয়াত সুস্থিৰতা আহিছে, শান্তি ঘূৰি আহিছে, জনসাধাৰণে নিৰাপত্তা বিচাৰে, জনসাধাৰণে শান্তি বিচাৰে, জনসাধাৰণে প্ৰগতি বিচাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুযোগ্য নেতৃত্ব আৰু BTR এলেকাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত ইয়াত যথেষ্টখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে। এটা সময় আছিল যিটো সময়ত ইয়াত নিৰাপত্তা নাছিল মানুহৰ, যিটো সময়ত ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল। আজি সেই পৰিৱেশ নাই, এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু য'তেই শান্তি বিৰাজমান তাতেই প্ৰগতি সম্ভৱ। গতিকে আমি দেখিছোঁ যে এই এলেকাত প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্টখিনি ডেভেলপমেণ্টৰ কাম কাজ কৰিছে, পূৰ্বতে কেতিয়াও হোৱা নাছিল। পূৰ্বৰ যি ইয়াত কাউন্সিল চলাইছিল, যাৰ নেতৃত্বত ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ জনসাধাৰণৰ মুখে মুখে, সেই পৰিৱেশটো এতিয়া নাই। জনসাধাৰণে উন্নয়ন বিচাৰে। আৰু আপোনালোকে জানেই যে 14 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ব্যাপক পৰিৱৰ্তন আহিছে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ। আৰু কম দিনৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ সকলো ঠাইতে, য'ত আজি ধৰক ডিমা হাছাও কাউন্সিল আছে, সেই এলেকাত কাৰ্বি আংলঙত কাউন্সিল আছে, সেই এলেকাত ইয়াত কাউন্সিল আছে, সেই এলেকাত যিমানবোৰ কাম সম্ভৱ হৈছে স্বাধীনতাৰ পিছত কেতিয়াও হোৱা নাছিল। গতিকে আমি জানো, আমি নিশ্চিত যে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ NDA যিসকল প্ৰাৰ্থী, 14খন আসনতে প্ৰাৰ্থী আছে, 11খনত BJP, 2খনত AGP আৰু কোকৰাঝাৰত UPPL, আটাইবোৰ প্ৰাৰ্থী জয়লাভ কৰিব। আমি মইতো কৈছোঁ 14খন আসনত জয়ী হ'ব বুলিলে 2খন আসন তাৰ পৰা বাদ পৰিব নেকি? 14খন আসন জয়ী হ'ব বুলিলে কোকৰাঝাৰ বাদ পৰিব নেকি? আপোনালোকে চাব, ভুল অংক কৰি একো লাভ নাই। মানুহ ৰাজনৈতিকভাৱে, অসমৰ মানুহ এতিয়া ৰাজনৈতিকভাৱে যথেষ্ট সচেতন, মানুহক আৰু ভুৱা দি থাকিব নোৱাৰে। আৰু কংগ্ৰেছটো এইবাৰ তছনছ হ'ব, আৰু কংগ্ৰেছৰ লগত যিবিলাক ৰাজনৈতিক দল আছে একেধৰণে তছনছ হ'ব। তেওঁলোকৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আৰু আস্থা নাই, কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল, ৰাজ্যখন দীঘলীয়া দিন ধৰি শাসন কৰাৰ সুযোগ পাইছিল। 2001ৰ পৰা 2016লৈকে কংগ্ৰেছ দলৰ চৰকাৰ আছিল, আৰু সেই সময়ততো আপোনালোকে জানেই কংগ্ৰেছৰ লগত কোন কোন আছিল। সেই দলবিলাকক জনসাধাৰণে বিশ্বাস নকৰে। 19 তাৰিখৰ ফাৰ্ষ্ট কেছ হ'বলগীয়া আছে, কিমানটা পাব? মইতো 14খন আসন পাব বুলি ক'লে তাত ভাগ কেনেকৈ কৰিম এতিয়া? ফাৰ্ষ্ট কেছ
নাই ফাৰ্ষ্ট পেজত ভালেই হ'ব, ছেকেণ্ড পেজতো ভাল হ'ব, থাৰ্ড পেজতো ভাল হ'ব। গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী আছে, ভালেই হ'ব। স্যাৰ কোকৰাঝাৰত মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? এইটো সময়ে ক'ব। চাওক, এতিয়া নমিনেশ্যন হোৱা নাই, নমিনেশ্যন দিয়াৰ পিছত কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, মই ভাবোঁ যে ইয়াত ইমান সবল প্ৰতিদ্বন্দ্বী নোলাব। এনেই ধাৰণা কৰি থাকিব পাৰিব, বহুত কথা বহুত সময়ত কৈ আছে, কিন্তু জনসাধাৰণ ৰাজনৈতিকভাৱে সচেতন, জনসাধাৰণে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব।